Hi guys, welcome back to my another video. তো আজি আপোনালোকক মই দেখাম কেনেকৈ মই ট্ৰেডিং কৰোঁ, কি ষ্টেপছ ফ'ল' কৰোঁ মই এদিনত ট্ৰেডিং কৰিবৰ কাৰণে কমপ্লিট দেখাম। ফাৰ্ষ্ট মই কি কৰোঁ, কেনেকৈ ষ্টাৰ্ট কৰোঁ, লেটছ চি। তো প্ৰথম যেতিয়া আমি চাৰ্টখন খোলোঁ, ফাৰ্ষ্ট আমাৰ মাইণ্ডত থাকে টাৰ্গেট কিমান কৰিম, যিমান কেপিটেল আছে তাৰ কিবা এটা পাৰ্চেণ্ট 3%, 4% টাৰ্গেট কৰিম। তো এতিয়া ফৰ ছাপ'জ মোৰ আজি টাৰ্গেট হয়, মোৰ লাইভ একাউণ্টত বেলেঞ্চ হ'ব পাৰে $340 আছে, প্লাছ মোৰ আজি টাৰ্গেট হয় অকল $10। ত' লেটছ চি, $10 মই টাৰ্গেট ধৰিছোঁ। $10 যদি হৈ যায় মই $350 হৈ গ'লে আজি মই ট্ৰেডিং ষ্টপ কৰিম। $10 এটা প্ৰফিট ৰাখিছোঁ। দেন নেক্সট ষ্টেপ হ'ল মাৰ্কেটটো এনালাইচিছ কৰিবলৈ কাৰণে। ত' মাৰ্কেট এনি টাইম মাৰ্কেটত ট্ৰেডিং কৰাটো কৰিব নোৱাৰে, মাৰ্কেটটো চাব লাগে। চব মাৰ্কেট বেলেগ বেলেগ থাকে আৰু অল মাৰ্কেট ইজ চব সময়তে মাৰ্কেটটো ট্ৰেডিঙৰ কাৰণে ভাল হৈ নাথাকে, চাব লাগে। ত' লেটছ চি, মই এইটো চাৰ্ট লৈ ল'লোঁ। ফাৰ্ষ্ট বনাম ট্ৰেণ্ড লাইন প্লাছ আমাক লাগিব অৰিজিনেল লেন্স দুডালমান লৈ ল'লোঁ। অ'কে, ট্ৰেণ্ড লাইন ফাৰ্ষ্ট কি কৰিব লাগে, টাইম ফ্ৰেম 1 মিনিট, এক্সপায়াৰি টাইম একো চেঞ্জ কৰা নাই, 1 মিনিট, যোনটো নৰ্মেল লাগে 1 মিনিট। দেখিব পাৰে ডাউন ট্ৰেণ্ড গৈ আছে। লাষ্ট ডাউন ট্ৰেণ্ডটো ব্ৰেকআউট কৰিলে, ব্ৰেকআউট কৰি আপ ট্ৰেণ্ড যাব ট্ৰাই কৰি আছে। প্লাছ আৰু এটা যদি মই এইটো চাইডত লগাওঁ, ট্ৰেণ্ড লাইন আগৰ ভিডিঅ'ছত মই দেখাইছিলোঁ গেছ ট্ৰেণ্ড লাইন কি হয়, চাপৰ্ট ৰেজিষ্টেঞ্চ কি হয়, সেইটো চাব পাৰে। অ'কে, লেটছ চি, ইয়াত এটা চাপৰ্ট আছে, চাপৰ্ট লাগি যাব হৰিজেণ্টেল লাইন। অ'কে, আৰু এটা হৰিজেণ্টেল লাইন্স ইয়াত লগাই দিছোঁ, ইয়াত ব্ৰেকআউট কৰি তলত যাব। লেটছ গাইছ, মই যিমানটো মোৰ এক্সপিৰিয়েঞ্চ আছে ট্ৰেডিঙত, যেতিয়াও এই ট্ৰেণ্ড লাইনটো ব্ৰেক কৰি ট্ৰেণ্ড লাইনটো যেতিয়া ব্ৰেক কৰি কিনে আকৌ ব্ৰেক কৰি কিনে আকৌ ইয়াত যেতিয়া ছাপৰ্ট টাইপৰ লয়, তাত ৰখে সেই প্ৰাইচটো, তাৰপিছত যদি ওপৰত যায় দেন চান্সেছ থাকে প্ৰাইচটো ওপৰত যোৱা। ত' নেক্সট 2 মিনিটছৰ কাৰণে আপডেট এটা লওঁ, লেটছ চি কি হয়। অ'কে, নেক্সট 1 মিনিটৰ কাৰণে লৈছোঁ। কেলেকি ইয়াত এটা ষ্ট্ৰং ৰেজিষ্টেঞ্চ আছে, প্ৰাইচটো ইয়াত টাচ কৰি তলতো আহি যাব পাৰে, কেলেকি ষ্ট্ৰং ৰেজিষ্টেঞ্চ লাইন এটা আছে ইয়াত। লেটছ চি 1 মিনিটছ কাৰণে কি হয়। যদি প্ৰাইচটো ইয়াত ৰখে 1 মিনিট কাৰণে আকৌ ডাউন ট্ৰেণ্ড ল'ব পাৰে। যদি ব্ৰেকআউট কৰি ওপৰত যায়, মই আগৰ ভিডিঅ' বুজাইছিলোঁ আপোনালোকক, যদি প্ৰাইচটো ইয়াত টাচ কৰে টাচ কৰি কিনে ক্লজিং দিয়ে, তেতিয়া ডাউন যাব 1-2 মিনিটছৰ কাৰণে। যদি ওপৰত ব্ৰেকআউট কৰে তেতিয়া 1-2 মিনিটৰ কাৰণে আপডেট ল'ব পাৰি। কেলেকি এইটো ছাপৰ্ট এণ্ড ৰেজিষ্টেঞ্চৰ খেল, গোটেইটো এটা মেজৰ ছাপৰ্ট আছে। ইয়াত টাচ কৰি তলত আহিছে, ইয়াত টাচ কৰি তলত আহিলে, ইয়াত টাচ কৰি তলত আহিলে, ইয়াত যদি টাচ কৰি কিনে আকৌ তলত আহিব, যদি ইয়াত টাচ কৰি অ'কে গাইছ, আমি লছত ক্লজ কৰিলোঁ। ত' দুটা ট্ৰেড লৈছোঁ ডাউনৰ কাৰণে। ইয়াত এটা ৰেজিষ্টেঞ্চ আছে, ইয়াত এটা গেপ আছিলে, চ' আই থট গেপটো ফিল আপ কৰিবৰ কাৰণে আপডেট লৈছিলে, কিন্তু ইয়াত আছিলে ৰেজিষ্টেঞ্চ লাইনটো, ইয়াত আছিলে, গেপটো ফিল আপ কৰিলে হয়।
চ' ফিল আপ নকৰি কিনে তলত আহি গ'ল। চ' লেটছ চি কি হয়। অ'কে, এইটো বেছি তলত আহি গ'ল একচুৱেলি। লেটছ চি কি হয় লাষ্ট মিনিটছত। অ'কে, গাইছ চাব পাৰে কেনে ৰেজিষ্ট্ৰেশ্যন টাচ কৰি তলত আহিলে। এইটো বহুত তলত আছিলে কিন্তু ত' এইটো এটা উইক বনালে। মই ভাবিছিলোঁ কেণ্ডেলটো ইয়াত ইমানটো ক্ল'জ কৰিব বুলি, বাট এইটো এটা উইক বনালে। চ' গাইছ ইয়াত টাচ কৰিলে যিটো এইটো ৰেজিষ্টেঞ্চ এটা আছে এইটো এটা জ'ন হয়। চ' ডাউন নেক্সট ডাউন কৰোঁ। চ' গাইছ যদি এই ট্ৰেইন লাইনটো ব্ৰেক কৰে তেতিয়াহ'লে ইয়ালৈকে অহা চান্স আছে। প্ৰাইচটো এতিয়া যিটো এবাৰ ৰিজাল্ট হ'লে চ' ইয়াত টাচ কৰা চান্স আছে। টাচ কৰি কিনে যদি ব্ৰেকআউট দিয়ে, ইয়াত যদি ব্ৰেকআউট দিয়ে নেক্সট 1-2 মিনিটৰ কাৰণে ডাউন ট্ৰেড যাব লাগিব। এতিয়ালৈকে ট্ৰেণ্ডটো এনেই ডাউন ট্ৰেণ্ডে হৈ আছে, এইটো চাব পাৰে। প্ৰাইচটো তললৈ আহি আছে, আপ ট্ৰেণ্ডত উল্টা থাকে, আপ ট্ৰেণ্ডৰ প্ৰাইচটো এনেকৈ ওপৰলৈ গৈ থাকে। ত' আজিলৈ ইমানে। আশা কৰোঁ ভিডিঅ'টো চাই ভাল লাগিলে। চ' কমপ্লিট নহ'ল $340 বা $337 হ'ল। হ'লেও আজিৰ ট্ৰেডটো ইমানতে ক্ল'জ কৰোঁ। নেক্সট আকৌ লগ পাম ভিডিঅ'ত। যদি ভাল লাগে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো।